প্ৰসংগ হাওড়াঘাটৰ চাউমিন কাণ্ড হাওড়াঘাটৰ ৰাজু হোটেলৰ পৰা অনা চাউমিন খাই হাওড়াঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ তন্ময় অকাল মৃত্যু হোৱাৰ লগতে আন বহু কেইজন ছাত্ৰ অসুস্থ হৈ চিকিৎসাধীন হ'বলগীয়া হৈছিল আৰু এই ঘটনাৰ 22 দিন পাৰ হোৱাৰ পিছতো ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই। দেওবাৰে তন্ময় বৰা ৰংপিৰ পৰিয়াল আৰু কাৰ্বি আংলঙৰ কেইবাটাও দল সংগঠনে এক সংবাদমেল সম্বোধন কৰি এই ঘটনাৰ চিবিআইৰ তদন্ত দাবী কৰে। লগতে কেইবাটাও দাবী সম্বলিত এখন ধিক্কাৰ পত্ৰ প্ৰকাশ কৰে তন্ময় বৰা ৰংপিৰ পৰিয়ালে। এই ধিক্কাৰ পত্ৰত 31 মাৰ্চ দিনটো তন্ময় বৰা ৰংপিৰ মৃত্যু দিৱস হিচাপে পালন কৰাৰ সমান্তৰালকৈ বিজ্ঞানসন্মত প্ৰতিযোগিতা আয়োজন কৰাৰ দাবী উত্থাপন কৰে। ইফালে সমগ্ৰ ঘটনাৰ তদন্তৰ ক্ষেত্ৰত হাওড়াঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনজিত তেৰাঙে গাফিলতি কৰাৰ অভিযোগ তুলি তাৎক্ষণিকভাৱে দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ দাবী উত্থাপন কৰাৰ সমান্তৰালকৈ শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য আৰু পৰিচালনা সমিতিয়ে উক্ত ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি তাৎক্ষণিকভাৱে পদত্যাগ কৰাৰ দাবী জনায়। মুঠ 7টা দাবী সম্বলিত এই ধিক্কাৰ পত্ৰত উত্থাপন কৰা দাবীসমূহ এসপ্তাহৰ ভিতৰত পূৰণ নহ'লে অসম সচিবালয়ৰ সন্মুখত আমৰণ অনশন কৰাৰ হুংকাৰ দিছে তন্ময় বৰাৰ দুৰ্ভগীয়া পিতৃ মাতৃয়ে। থানাত লগ ধৰাৰ কাৰণে আমিও গৈছিলোঁ। তন্ময় বৰাৰ যিটো মৃত্যু সেই মৃত্যু হোৱা আজি প্ৰায় 18 দিন হৈ গ'ল। মই প্ৰশাসন তন্ত্ৰৰ পৰা সুবিচাৰ দাবী কৰিছিলোঁ। আমাৰ ঘৰলৈ আহিছিলে কাৰ্বি আংলঙৰ সন্মানীয় আৰক্ষী অধীক্ষক আৰু আমাৰ স্থানীয় MSCজনো আহিছিলে। তেওঁলোকৰ আগত মই খুব আশাৰে এটা সুবিচাৰ পাম বুলি আশা কৰিছিলোঁ। কিন্তু আজি প্ৰায় 18 দিন হৈ যোৱাৰ পিছতো কি কাৰণত কেনেকৈ আৰু কিয় মোৰ সন্তানটি এই পৃথিৱীৰ পৰা ঢুকালে মই উত্তৰ নাপালোঁ। গতিকে মই কেইটামান প্ৰশ্ন মই কৰিবলৈ বিচাৰিছোঁ।